নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। মই আজি মোৰ ভাতৃ মানস প্ৰতিম হাজৰিকাৰ অনুৰোধ মৰ্মে এটা মধুৰিআমৰ পুলি ইয়াতে ৰুইছোঁ আৰু প্ৰকৃতিৰ সুৰক্ষাৰ কাৰণে আপোনালোকে নিজৰ ঘৰত এডাল গছ পুলি ৰুওক। মোৰ লাৰ্নাৰ্ছ ক্ৰিয়েশ্যনৰ এটা গ্ৰুপ এটা আছে, হোৱাটছআপ গ্ৰুপ। আমি গ্ৰুপ ৱাইজ আমি ভিডিঅ' আগতে বনোৱা নাছিলোঁ। এইবাৰ প্ৰথম বনাম বুলি মোৰ গ্ৰুপত যিকেইটা ইউটিউবাৰ আছে তেওঁলোক উদীয়মান ইউটিউবাৰ হয়, তেওঁলোকক মই এটা ৰিকুৱেষ্ট কৰিছিলোঁ যে তেওঁলোকে এটা ভিডিঅ' বনাওক আৰু মই একেলগত গোটেইকেইটা জইন কৰি এটা ভিডিঅ' আপলোড কৰিম। এতিয়া প্ৰথম কথাটো হ'ল কপিল দেৱ শৰ্মা এজন ভাল ফটোগ্ৰাফাৰ হয়, এডিটৰ হয়। সি নিজৰ এটা ইউটিউব চেনেল আছে, গতিকে সি এটা ভিডিঅ' বনাইছে। আপোনালোকে প্ৰথম সেই ভিডিঅ'টো চাই লওক। हेलो फ्रेंड, एम कपिल शर्मा। ये भिडिओ स्पेशली मैं बनाइছোঁ लार्नार क्रिएशन ग्रुपर कारण। लार्नार क्रिएशन ग्रुपर सदस्यक मोर फाলৰ পৰা नमस्कार। সকলোৱে ঘৰত থাকিব, সেফ থাকিব। ব্লগিং কাৰণে আপুনি কি এসেসৰি ইউজ কৰিব পাৰে, ব্লগিঙৰ কাৰণে ইনভেষ্টমেন্ট কৰিম বুলি ভাবিছে, ইনভেষ্ট কৰিব পাৰে। লগতে মই আচলতে ফটোগ্ৰাফি কৰোঁ। নতুনকৈ ইউটিউব চেনেলত আহিছে, তেতিয়াহ'লে মোবাইল এটা লৈ ল'ব পাৰে। মোবাইলটো আজিকালি সকলোৰে থাকে, ভাল মেগাপিক্সেলৰ মোবাইল এটা লৈ ল'ব, এটা ভাল মাইক লৈ ল'ব পাৰে। ব্লগিঙৰ কাৰণে মই বৰ্তমান 3টা কেমেৰা ইউজ কৰোঁ। মোৰ হাতত আছে Canon 200E Mark II এটা আছে, যিটো ব্লগিঙৰ কাৰণে বহুত ভাল হয়। এইটোত যিখন ডিছপ্লেখন আছে, ডিছপ্লেখন এইটো মানে ফ্লিপ হয়, এনেধৰণে লৈ পিনে কৰিবৰ কাৰণে বহুতখিনি ভাল হয়। কেমেৰাটোৰ মানে ৱেটটো বহুত কম হয়, যাৰ কাৰণে ব্লগিঙৰ কাৰণে বহুতখিনি ভাল হয়, য'তে ত'তে লৈ যাব পাৰে। এইটো হ'ল Nikon 7500 কৰি দিলে লগতে ভিডিঅ' কৰিব পাৰে, ফটোৰ কাৰণে বহুতখিনি ভাল হয়। আৰু যিটো মোৰ কেমেৰাৰে ৰেকৰ্ড হৈ আছে সেইটো হ'ল Nikon Z6, সেইটো ব্লগিঙৰ কাৰণে বহুত ভাল হয়। আৰু তাত লাগি আছে ওপৰত ৰোড মাইকটো ভিডিঅ' ৰেকৰ্ডিঙৰ কাৰণে বহুত ভাল হয়, ভইচ ক্লিয়াৰিটি বহুত ভাল হয়। তো আপোনালোকক মই দেখুৱাই দি আছোঁ এইটো ৰোড মাইক। এইটো চাউণ্ড কোৱালিটিটো বহুত ভাল হয়, মানে বহুত দূৰৰ পৰা চাউণ্ডটো ল'ব পাৰে আৰু নইজ বহুত কম হয়। Z6ত এতিয়া ভিডিঅ' ৰেকৰ্ড হৈ আছে। এতিয়া ব্লগিঙৰ কাৰণে বহুত দূৰত গ'লে কেতিয়াবা ট্ৰাইপডৰ বহুত দৰকাৰ হয়, এইটো ট্ৰাইপড ইউজ কৰিব পাৰে। এইটো কেমেৰা আৰু মোবাইলৰ কাৰণে বহুত ভাল হয়। ইয়াৰ ওপৰত এটা মোবাইল হোল্ডাৰ থাকে, যিটো মোবাইল হোল্ডাৰ আপুনি ফিট কৰি পিনে ভিডিঅ' ৰেকৰ্ড কৰিব পাৰে মোবাইলৰে, আৰু কেমেৰাৰ কাৰণে ফিট কৰিব পাৰে। আৰু এই পটটো আপুনি য'তে ত'তে যেনে মুভমেণ্ট কৰিও আপুনি য'তে ত'তে এইটো লগাই পিনে থ'ব পাৰে। গছ বুলি ভাবক, পকাই পিনে দিব পাৰে, মানে য'তে সুবিধা হয়, য'তে ইচ্ছা তাতে থ'ব পাৰে। সকলোৰে এটা মনত প্ৰশ্ন হয় যে ব্লগিং কৰিলোঁ, বহুতে মোবাইলত এডিটিং কৰে আৰু লগতে বহুতে ভাবে কি আচলতে এডিটিং কৰিবৰ কাৰণে ডেস্কটপ বেছি ভাল হয় নেকি। ডেস্কটপ সচৰাচৰ বহুত ভাল হয়, মই নকওঁ বুলি নকওঁ, কিন্তু মই আচলতে সচৰাচৰ মই লেপটপ লাভাৰ হয়। বেছিকৈ ট্ৰেভেল কৰি ফুৰে, তেতিয়াহ'লে লেপটপ লোৱাটো আপোনাৰ কাৰণে বহুত জৰুৰী হয়। লগতে মই লেপটপ ইউজ কৰি আছোঁ, Asusৰ গেমিং লেপটপ ইউজ কৰিছোঁ। এইটো এডিটিঙৰ কাৰণে বহুত ভাল হয়। আৰু মোৰ ভিডিঅ' আছে, আপোনালোকে মোৰ ইউটিউব চেনেলটো চাব পাৰে। তাতো মই Asus ROG আৰু Asus টাইপ গেমিং লেপটপৰ আনবক্সিং ভিডিঅ' দিছোঁ। এই দুটা লেপটপ মই বেছিকৈ ভাল পাওঁ। যদি আপোনালোকে বহুত গ্ৰুপত গৈছে ক'ৰবাত ব্লগিং কৰিবৰ কাৰণে, নেটৱৰ্ক নাই, ইউজ কৰিব পাৰে ৱাকিটক। বেছি ইনভেষ্টটো কৰিব নালাগে, ৱাকিটকি বহুত ভাল হয়। আপোনালোকে ফ্ৰেণ্ডৰ মাজত 1 কিলোমিটাৰ বা 2 কিলোমিটাৰৰ ডিষ্টেঞ্চৰ ভিতৰত কথা পাতি পেলাই ব্লগিং কৰিব পাৰিব। চিনেমেটিক শ্বট ল'বৰ কাৰণে বেষ্ট গিম্বল এটা আছে, DJI গিম্বল মই ইউজ কৰোঁ। DJI Ronin SC, যিকেইটা কেমেৰা আছে মই গোটেইকেইটা মই ইউজ কৰিব পাৰোঁ। আৰু লগতে আহিল আমাৰ ওপৰেৰে যোৱা শ্বট। ডাঙৰ ড্ৰোন লোৱাৰ কথা ভাবিব নালাগে, আপুনি সৰু ড্ৰোনো ল'ব পাৰে। মোৰ লগত সৰুও এখন আছে, তো সৰুখন হ'ল স্পাৰ্ক বহুত ভাল ড্ৰোন হয়। তো আপোনালোকে ইয়াৰ এটা ক্লিপ চাই লওক। ফটো ব্লগিঙৰ কাৰণে ইউজ কৰিব পাৰে GoPro 7 Black। এইটোৱে আছিলে মোৰ ব্লগিঙৰ ওপৰত টিপছ। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ আশা থাকিলে। আপোনালোকে কপিলৰ ভিডিঅ'টো চালেই আৰু আপোনালোকে নিশ্চয় খাদ্যত সকলোৱে আগ্ৰহী নহয় জানো। গতিকে আমাৰ গ্ৰুপত আৰু এটা চেনেল আছে, সংগীতাছ কিটচেন। সংগীতাৰ কিছুমান ভিডিঅ' আপোনালোকে চাব পাৰিব তাইৰ চেনেলত, কিন্তু আমাৰ গ্ৰুপ ভিডিঅ'ৰ কাৰণে তাই এটা বনাই দিছে, আপোনালোকে চাওকচোন। হাই এভৰিৱান, আজি মই আপোনালোকক দেখুৱাম ঘৰতে কেনেদৰে অতি সহজতে চিংৰা বনাব পাৰি। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। চিংৰা বনাবৰ বাবে আমাক লাগিব 1.5 কাপ ময়দা, 3টা বইল কৰি লোৱা আলু, এটা কাটি লোৱা পিঁয়াজ, এটা কাটি লোৱা বিলাহী, অকণমান ঘি, অলপমান আদা নহৰু খুন্দা আৰু এটা কটা জলকীয়া।
আধা চামুচ ৰেড চিলি পাউডাৰ, আধা চামুচ গৰম মছলা, আধা চামুচ ধনিয়া পাউডাৰ, কেইটামান কালজিৰা, নিমখ আন্দাজমতে আৰু অকণমান হালধি। প্ৰথমে ময়দাখিনিত অলপমান নিমখ, ঘিউ আৰু কালজিৰা কেইটা দি ভালদৰে সানি ল'ব। তাৰ পাছত অলপ অলপকৈ গৰম পানী দি ভালকৈ মঠি ল'ব। এইখিনি মঠা হৈ গৈছে। এতিয়া এইখিনি 15 মিনিটমান সময়ৰ বাবে এনেদৰে ঢাকি থৈ দিব। এতিয়া এখন কেৰাহীত তেল গৰম হোৱাৰ পাছত তাত কাটি লোৱা পিঁয়াজখিনি দি এনেদৰে লৰাই দিব। ইয়াত আদা নহৰু খুন্দাখিনি দি পুনৰ এনেদৰে লৰাই কাটি লোৱা জলকীয়া কেইটাও দি ল'ব। পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱাৰ পাছত তাত কাটি লোৱা বিলাহীখিনি দি এনেদৰে অলপমান লৰাই লৈ তাত যিখিনি নিমখ, হালধি আৰু মছলা লৈছিলে সকলোখিনি দি দিব। তাৰপিছত আকৌ এনেদৰে লৰাই দিব। বিলাহীখিনি অলপ সিজা যেন হ'লে তাত বইল কৰি লোৱা আলুকেইটা এনেদৰে ভাঙি ইয়াত দি দিব। পিছত ভালকৈ মিক্স কৰি দিব। ইমান সময়ৰ পাছত এইখিনি হৈ গৈছে। এতিয়া গেছৰ ফ্লেম অফ কৰি দিব। এতিয়া এইখিনি আকৌ অকণমান মঠি লৈ আৰু গোল কৰি লৈ ৰুটি বেলাৰ নিচিনাকৈ বেলি ল'ব। এইটো বেলা হৈ গৈছে। এতিয়া ইয়াক মাজতে এনেদৰে কাটি ল'ব। কাটি লোৱা এফাল লৈ প্ৰথমে এনেদৰে এটা ভাজ কৰি দিব। তাৰ পাছত ইফালৰ পৰাও আকৌ এনেদৰে ভাজ এটা কৰি লৈ হাতত অকণমান পানী সানি ল'ব। তাৰপিছত সেইখিনি ইয়াত এনেদৰে লগাই দিব। তাৰপৰা এইটো আকৌ এনেদৰে লৈ অলপ হেঁচি দিব যাতে ভালদৰে লাগি যায়। এতিয়া মাছটো এনেদৰে খুলি লৈ ইয়াত যিখিনি ভাজি বনাই লৈছিলে সেইখিনি ইয়াত ভৰাই দিব। তাৰ পাছত আকৌ হাতত অকণমান পানী সানি লৈ ইয়াত লগাই চাৰিওফালৰ পৰা বন্ধ কৰি দিব। তাৰপৰা আকৌ এনেকৈ এটা ভাজ দি বহাই দিব। এয়া চাওক, এইটো হৈ গ'ল। বাকীখিনিও একেদৰেই বনাই ল'লোঁ। এতিয়া এখন কেৰাহীত অলপমান ৰিফাইন অইল দি ভালকৈ গৰম হোৱাৰ পাছত তাত এইকেইটা এনেদৰে দি দিব। তাৰ পাছত এইকেইটা এখন হেতাৰে এনেদৰে অলপ লৰাই দিব। এইকেইটা অলপ ৰঙচুৱা হৈছে। এটা কথা মন কৰিব, এইটো ভাজি থাকোঁতে গেছটো মিডিয়াম ফ্লেমত ৰাখিব। যদি হাই কৰি থয় ইয়াৰ কালাৰটো বেয়া হৈ যায়। বাকীখিনিও একেদৰেই ভাজি ল'লোঁ। এয়া আমাৰ চিংৰা বনোৱা হৈ গৈছে। খালি আপোনালোকক এটা কথা ক'ম, যেতিয়া চিংৰাকেইটা ভাজিব তেতিয়া গেছটো মিডিয়াম ফ্লেমত ৰাখিব। নহ'লে এয়া চাওক, মোৰ এইটো কালাৰ কেনেকুৱা হৈ গ'ল, এনেকুৱা হৈ যাব। গতিকে গেছটো মিডিয়াম ফ্লেমত ৰাখিব, তেতিয়া পাৰফেক্ট চিংৰা ঘৰতে বনাব পাৰি। যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, লগতে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকে চালে সংগীতাৰ ভিডিঅ'টো। আৰু এতিয়া ফেশ্বনৰ কথা আহিলে। ফেশ্বনত তো লকডাউনত আপুনি কেনেকৈ নিজক ধুনীয়া লগা কৰি ৰাখিব পাৰিব, তাৰ কাৰণে ৰিম্পিজ ব্লগ বুলি এটা চেনেল আছে। সেইটো আমাৰ লাৰ্ণাৰ্ছ ক্ৰিয়েশ্যন গ্ৰুপতে আছে। ৰিম্পি আমাৰ চেনেলটো এজন মানে সদস্য হয়। গতিকে তাইৰ এটা ভিডিঅ' আপোনালোকে চাই লওক। মই ৰিম্পি শৰ্মা। মই লাৰ্ণাৰ ক্ৰিয়েশ্যন গ্ৰুপৰ সদস্য হয়। মই এটা চেম্পল মেকআপ আপোনালোকক দেখাব ওলাইছোঁ।
আপোনালোকে চালে মোৰ 3জন ইউটিউবাৰ লাৰ্নাৰ্ছ ক্ৰিয়েশ্যন গ্ৰুপত থকা 3গৰাকীৰে মই ভিডিঅ' এটা দেখালোঁ আপোনালোকক আৰু এনেকুৱা গ্ৰুপত আৰু ইউটিউবাৰ আছে আমাৰ গ্ৰুপত আৰু পিছত মই আকৌ চেষ্টা কৰিম গ্ৰুপ ভিডিঅ' দিবলৈ এইটো এটা নতুনকৈ চিন্তা কৰিছোঁ আমি মাজে মাজে এনেকৈ গোটেই গ্ৰুপত থকা ইউটিউবাৰখিনিয়ে লগ হৈ এটা ভিডিঅ' আপুনি যদি ইউটিউবাৰ হয় মই প্ৰথম কথা এটা কৈছোঁ প্ৰথম ইউটিউবাৰৰ কাৰণে আপুনি যদি ইউটিউবাৰ হয় আপুনি যদি ইচ্ছা কৰে লাৰ্নাৰ্ছ ক্ৰিয়েশ্যন গ্ৰুপত জইন কৰিবলৈ তেনেহ'লে আপোনালোকে এটা কণ্টেক্ট কৰিব পাৰে মই স্ক্ৰীণত নাম্বাৰটো মই দি দিম সেই নাম্বাৰটোত কণ্টেক্ট কৰিলে মই আপোনাক জইন কৰিব পাৰিম আৰু এনেকৈ আমাৰ ভিডিঅ' বনালে আপোনালোকে কেনেকুৱা পায় ভাল পায় নে বেয়া পায় আপোনালোকে জনাব কমেণ্ট ছেকশ্যনত আৰু যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মই ৰিম্পী সংগীতা আৰু কপিলৰ সিহঁতৰ নিজৰ চেনেলৰ লিংক এটা ডেছক্ৰিপশ্যনত মই দি দিম আপোনালোকে তেওঁলোককো ছাপোৰ্ট কৰক আৰু সদায়ে আমাক মৰম দি থাকক আজিলৈ এৰিছোঁ মই আৰু এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰত অতি সোনকালে আহি আছোঁ ধন্যবাদ